চাও পালক ধন্যরা পিতৃ মাতৃ প্রতি মানু ভগতি জানি বুঝি লবেটি খোলা ও হে খেলা ধূলা কৰি থাকিব লাগে কিন্তু তই ইমান কুমলীয়া বয়সত গাঁৱে গাঁৱে শিক্ষা মাৰি ফুৰিছ তোৰ ঘৰত কোনো মানে কি যদি আছে তেনেহ'লে তই কিয় শিক্ষা মাৰি আছ কেতিয়া উদাহৰণে দুপেৰে কৈছিল গুৰুদেৱ গুৰুদেৱ বহু দিনৰ পৰা পিতৃ মাতৃ আছে কৰি বায়ু মাই মৰ কলৈ যাবি কেনে হোৱা Oh,
আৰু গুৰুদেৱ সাৰথি হৈ আছো মই পিতৃ-মাতৃ হৰণ পোহৰকে শিক্ষা মাগি কৰিছো ভাগৰিও এতিয়ানো কৰিব কি কি বলি তাৰমানে মোৰ পিতৃ-মাতৃ এতিয়া সহ্যাগত হৈ আছে তোক মই এটা উপায় দিব পাৰো এতিয়া মায়াবী বিপ্ৰাই হাঁহি কৈছিল অভিপ্ৰায় বোলে ধৰা মোৰ পিতৃ-মাতৃৰ মংগলৰ কাৰণে মোৰ পিতৃ-মাতৃৰ ৰোগ মুক্তৰ কাৰণে আপুনি যিয়েই উপায় নিদিয়ক কিয় তাকেই মই নতশিৰে গ্ৰহণ কৰি ল'ম বুলি মই আপোনাৰ ওচৰত প্ৰস্তাৱ দিছোঁ